হাই গাইজ, আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে এছএমএছৰ জৰিয়তে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিব পাৰিব। বলক আমাৰ স্পেচিয়েল ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি মেছেজ বক্সত ক্লিক কৰক। ক্লিক কৰাৰ লগত ষ্টাৰ্ট ছেটত ক্লিক কৰিব। ক্লিক কৰাৰ ওপৰত টাইপ কৰিব 56161 নম্বৰত ক্লিক কৰি টাইপ কৰিব লাগিব। আপোনাৰ পৰা দেখা পাইছে, ওপৰত লিখি দিছোঁ UBUIDPN এনেকৈ এক্সাম্পলটো মই লিখি দিছোঁ, স্পেচ দিব লাগিব। UID পান স্পেচ আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো দিব। মই মোৰ আধাৰ কাৰ্ড নম্বৰটো দি আছোঁ এক্সাম্পল হিচাপে 355021 স্পেচ দিব। আপোনাৰ পান কাৰ্ডৰ নম্বৰটো দি দিব, স্পেচ দি পিনে দিব লাগিব। স্পেচ দিব ASCPI3933 লিখি পিনে আপুনি চেণ্ড কৰি দিব। চেণ্ড কৰি দিয়াৰ লগে লগে আপোনাৰ এটা মেছেজ আহিব। যদি লিংক কৰা থাকে তেতিয়াহ'লে এনেকৈ এটা মেছেজ চাব। মই আপোনাক মেছেজটো দেখাই আছোঁ। এনেকৈ এটা মেছেজ আহিব, ডিয়াৰ এপ্লিকেণ্ট আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো দেখা পাব। ইজ অলৰেডি লিংকেড উইথ your পান কাৰ্ড as per income tax in the record. You need to not request record. You not to request again unless there is a change. We thank you for using our services. এনেকৈ মেছেজ দেখাব যদি লিংক কৰা থাকে, আৰু যদি লিংক কৰা নাথাকে আপোনাৰ লিংক 24 ঘণ্টাৰ পিছত আপোনাৰ লিংক হৈ যাব। থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে আপোনাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, অতি প্ৰথমত আপোনাৰ ওচৰত মোৰ ভিডিঅ'টো যাবৰ কাৰণে বা পਹੁঞ্চিবৰ কাৰণে। থেংক ইউ।